দিল্লীত কৈছো তো চাকৰি নলবি মৰি গলো চাকৰি কৰা সময় নহয় নে এতিয়া তাই 19 বছৰ হৈছে তাই 25 বছৰ মানলৈকে খেলিব পাৰিব তাৰপিছত নোৱাৰে যদি চাকৰি তাৰপিছত ৰিটায়াৰ কৰিব লাগিব আফটাৰ ৰিটায়াৰমেণ্ট চাকৰিৰে এতিয়া চাকৰিটো কেলে তাইক এতিয়া আমি আছো আমি চাম বেলেগে নাচালে এছিয়ান গেমছ আছে অলিম্পিক্স আছে তাইক কৈছে গ'ল্ড নলগা আহিলে ইয়াত পিটিম গ'ল্ড পাবই লাগিব এজনী ছোৱালী ওলাইছে ভোগেশ্বৰ বৰুৱাৰ পিছত অকল তাই ওলাইছে অসমৰ এথলেট চ' আমি বুষ্টাপ কৰিব লাগিব তাইক কি ইভেন মই তাইক কৈছো তই গৰু খা গৰু নাখালেতো দৌৰিব নোৱাৰিবি কিন্তু বিকজ ফৰ ষ্ট্ৰেংথ ইউ নিড বাকী চবেই বিফ খাই পেলাই দৌৰে আমাৰ মুৰ্গী পাৰ খাই পেলাই দৌৰি থাকিলে নহ'ব মানে খেলাৰ কাৰণে চব ত্যাগ কৰিব লাগিব জাতি ধৰ্ম মই কাঞ্চনজংঘাটো কৈছো মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভগৱান নাই কৰ্মটো মেইন নিজে কি কৰিছো নিজৰ জাতিৰ কাৰণে নিজৰ সমাজৰ কাৰণে নিজৰ দেশৰ কাৰণে কি কৰিছো সেইটো আটাইতকৈ ডাঙৰ কথা তাৰ পিছতে জাতি ধৰ্ম ভগৱান আহে চ' ফৰ ষ্ট্ৰেংথ ইফ ইউ নিড ইট ইউ গেট ইট